Hello guys, welcome back to my YouTube channel. বহুত দিন ধৰি ব্লগ দিয়া নাই। আজি এখন ধামাকা ব্লগ দিবলৈ গৈ আছো। মই ইয়াৰ আগতে এখন থিয়েটাৰৰ ব্লগ দিছিলো। তেতিয়া মই গৈছিলো মই হদো অসম থিয়েটাৰ প্ৰেমিক ৰাইজ আৰু মই থিয়েটাৰ এখন দুখন নাচাও, প্ৰায় দেখোন 6-7খন মান চাও। তো আজি আমাৰ বজাৰত থিয়েটাৰ ভাগ্যদেৱী আহিছে। তো আজি আপোনালোকক মই একদম ভাগ্যদেৱীৰ ফুল টুৰ দিম। মানে ভাগ্যদেৱীৰ একদম মানে সব দেখুৱাবলৈ চেষ্টা কৰিম। মানে পেণ্ডেলৰ পিছত যায় দৰ্শন সন্মুখত নাটক কৰি থাকিব আৰু পিছত যায় মানে সেইবিলাকো দেখুৱাই থাকিম। কেতিয়াও কৰি নাটক কৰে, কেতিয়াও কৰি মানে চিন চেঞ্জ কৰি মানে একদম সব দেখুৱাম। মানে ভিডিঅ'টো বহুত ইউনিক হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। কৈলো আজিৰ নাটকটো হ'ল বিদ্ৰোহিনী। তো সোনকালে চাব লাগে। থিয়েটাৰ ইয়াত আহি গ'লো। এসব ইয়াত মানে টিকেট লয়, তুলিক মানে ভিআইপি টিকেট 200 টকা ল'লে। এসব তো আহি গ'লো মানে চাওক কম ডাঙৰ সিগনেচাৰ পইণ্ট থিয়েটাৰ আমাৰ সিজন টিকট দি আছো। আজি পেণ্ডেল বনাইছে। আপোনালোকে বহুত সময় ধৈৰ্য ধৰিছে আৰু অকণমান সময় ধৈৰ্য ধৰাৰ কাৰণে আপোনালোকক অনুৰোধ জনাও। এইটো কাৰণে যে আমি টিকেটৰ মাজত মানে খেল হৈ আছে। 1 2 3 4 5 আছে নে ঘৰত মানে খালি আকাশ দেখা যায়, কিন্তু ইয়াৰ পৰা মানে কণ্ট্ৰল কৰি থাকে। ইয়াৰ পৰা এই তাৰে পৰা কি হৈ আছে? বেটাৰী চলি আছে। কি আছিল? টিভি। আৰু দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় পুৰস্কাৰ মিক্সাৰ মিচিং। চিজনত হৈ আছে ন? চিজন টিকেটত টিকেটত ৰাইজে মানে পাব আৰু সেইকাৰণে ৰাইজে তাৰে পৰা মানে নবনালে ইয়াৰ পৰাই কৰিলে বিশ্বাস। আমি থাৰ্ড পুৰস্কাৰখন উঠাম। তৃতীয় পুৰস্কাৰ তুমি চাব নোৱাৰা, তুমি বেলেগ ফালে চাই উঠা। বিসমিল্লাহ বুলি উঠাই দিয়া, উঠাই দিয়া। দেখাই দিয়া ৰাইজক, দিয়া মোক দিয়া। চাব নোৱাৰা কিন্তু ভিতৰত কপাল 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 ভাল হলে পাবই। নাম্বাৰ 5 আছে না? যদি কোনোবা ভাগ্যৱান আছে ৰাতিপুৱা চাহ খুৱাব আৰু পুৰস্কাৰ লৈ যাব। তো গাইস 3 নম্বৰ পুৰস্কাৰ আহি গ'ল। এই চাওক 1 5 6 এই চাওক ফালে। আমি মঞ্চৰ পৰা সময় ৰাইজলৈ বিদায় জনাইছো। কেনেকুৱা লাগিলে? এক্সপিৰিয়েঞ্চ কেনেকুৱা? এনেকুৱা প্ৰথমবাৰ হ'ল এনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা? ঠিক আছে, বঢ়িয়া লাগিছে না? আনন্দৰ এটাই লাগিছে। থিয়েটাৰো বেছি আনন্দ হৈছে। এতিয়া আপোনালোকক নাটক দেখুৱাম। গুচি গ'ল বাইলি না বাই আহি আছে। এই পুলিচ এই বাইলি বন্ধুক লাগে।
পিছৰ ডান্স গাইজ দোকানত বিক্ৰী হ'বলৈ ধৰিলে তেতিয়াৰ পৰা চলা এই ঘৰ পাব আৰ্টিফিচিয়েল হৈ গ'ল চলা এই অন্তৰবোৰ আৰ্টিফিচিয়েল হৈ গ'ল চলা এই অন্তৰৰ ভাল মই কিন্তু একে আছো পাৰো মই একে আছো তই বুলি মাতিলে কিবা আপোনাৰ লাগিছে ভাল লাগিছে সেইদিনা হঠাতে তোমাক লগ পাই গলো প্ৰথম লগ পাওঁতে দেখোন কিবা ভাল লাগি গল আৰু সেই ভাল লগাটোৱে দেখোন এতিয়া কিবা ভাল পোৱা হৈ গল তুমি মোৰ কাৰণে কি মোৰ কাৰণে উশাহ মিছা কথা চব মিছা কথা যদি সেয়াই হয় কিয় তুমি মোৰ পৰিচয় লুকুৱাই ৰাখা অলপ কফি চফি খাব আহিলোঁ ইয়াত থিয়েটাৰ চলি আছে এইবিলাক লৈ ল'লোঁ এইবিলাক খোৱাৰ মজাই বেলেগ থিয়েটাৰৰ বেক ষ্টেজটো আপোনালোকক অলপ দেখাই লৈ तो যদি ভিডিওটা ভালো লাগে তাহলে লাইক কমেন্ট শেয়ার ও সাবস্ক্রাইব